মেডাম নমস্কাৰ নমস্কাৰ হয় মই ৰিপু ৰিপু হয় ৰিপু দিহিঙীয়া আৰু এয়া মোৰ সহযোগী আৰু টেপু 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 লেহেমীয়া কওকচোন ক'লোৱে দেখোন নাম নহয় উদ্দেশ্যটো কওক মানে মোক কিয় লগ কৰিছে আমি এখন স্কুল খুলিম বেলেগে খুলিব আমি মানে হেল্প কৰি দিছো খুবেই ভাল কথা কিন্তু মোক কিয় কৈ আছে নাই আপুনি তাত চাকৰি কৰিব লাগে টিচাৰ ইংলিছৰ মাষ্টৰণী ৰজালেবে চাকৰি কৰিয়ে আছে সেইটো চাকৰি আৰু এইটো চাকৰিৰ মাজত বহুত পাৰ্থক্য আছে কেনেকুৱা ইয়াত যিমান চেলাৰী পায় দৰমহা তাতকে ডাবুল মই তোক বিয়া কৰাবলৈ সদায় এনে এবাৰ লগ কৰিম বুলিহে আহিছিলো সেই সৰুতে লগ ককাই দেউতাইক যদি কোনোবাই আঙুঠিও পিন্ধাই থৈছে তই সহ্য কৰিব পাৰিবি তাই যদি বিয়াৰ তাৰিখো ঠিক হৈ আছে তেতিয়া ইংলিছ ছ'চাইটি মোৰ একো কাম নাই কাৰণ কাম কৰা মানুহে ঘৰখনত গিজগিজাই ফুৰিছে মই একো কৰিবই নালাগে এইটোৱে মোৰ লাইফ চৰি আপোনালোক অকণমান বহক মই চাহ লৈ